वेलकम बैक टू माय यूट्यूब चैनल। शुरू करते हैं इस वीडियो को। आज वीडियो 3 नंबर पार्ट आप लोग 3 नंबर पार्ट आहिब बोली। सो 3 नंबर पार्ट आहि गल आप लोग सब पर विश्वनाथ चारिआली दृश्य। सो फाइनली सब पर विश्वनाथ चारिआली दृश्य। सो रातिर मोमेंट किमान धुनिया হয় आप लोग যদি विश्वनाथ चारिआली অহা নাই विश्वनाथ चारिआली सब पर विश्वनाथ चारिआली। আমি আহিছোঁ ফাইনেলি গাড়ী লৈ। চ' যিহেতু দুৰ্গা পূজা চাবলৈ এল্টলৈ আহিছোঁ আৰু চাবলৈ দুৰ্গা পূজা বিশ্বনাথ চাৰিআলি। চ' ৰাতিৰ মমেণ্টটো ইমান ধুনীয়া লাগিছে চাবলৈ। যিয়ে নহওক ইমান ভিৰ হোৱা নাই যিহেতু কৰোণা ভাইৰাছৰ চিজন চলি আছে আৰু চাব পৰা। সেই দোস্তটো আপোনাৰ যদি বিৰিয়ানী খাব আছে ইয়াত আহিব পাৰে। বিৰিয়ানী খাবলৈ সুবিধা আছে। কাব্বা বিৰিয়ানী এভৰিথিং বিৰিয়ানী পায়। মজা চিকেন বনাইছে চ' চাব পৰা বিৰিয়ানী। দুৰ্গা পূজাত মেইন ফেভৰেট বস্তু হ'ল বিৰিয়ানী। বিৰিয়ানী লাইক খালে অকণমান মেলা মেলা লাগে ন, বুজিছোঁ। এইটো চাহ বতৰত বিৰিয়ানী ভৰোৱা নাই মানে এইটো চিকেনেল আৰু বিৰিয়ানী আছে বুলি। আজি আমি ফেমিলিৰ লগত আহিছোঁ চাব পৰা। ফেমিলিৰ লগত আহিছোঁ। চ' ফেমিলিৰ লগত আছে মানুহত দেখাবলৈ চাবলৈ। ফেমিলিৰ লগত মানে ফুৰিবলৈ বহুত ভাল লাগে আৰু মানে ক'ব গ'লে আৰু ফেমিলিৰ লগত চাব পৰা ফেমিলিৰ লগত। চ' এতিয়া আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলি দুৰ্গা পূজা চাব পাৰা। বিশ্বনাথ চাৰিআলি দুৰ্গা পূজা ইমান বেছি ভিৰ হোৱা নাই যিহেতু যোৱা বছৰ ইমান ভালকৈ যোৱা বছৰ হোৱা নাছিলে, যিহেতু এইটো বছৰ হৈছে। যোৱা বছৰ দ্বাৰা এনেকৈ হোৱা নাই বাৰু ভিৰ। চ' আপোনালোক চাব পাৰে। মানে যোৱা বছৰ যিমান ভিৰ হৈছিলে ইমান মানে চাই আছে বিশ্বনাথ চাৰিআলি ট্ৰাফিক পুলিচত ইমান ভিৰ হৈছে। চ' আপোনালোক দৃশ্যটো চাব, মই দেখাম বাৰু। আপোনালোক চাই আছে ট্ৰাফিক পুলিচৰ দৃশ্য। চ' আপোনালোক চাই আছে বিশ্বনাথ চাৰিআলিৰ দৃশ্য চাব পাৰে। বিশ্বনাথ চাৰিআলিৰ দৃশ্য ত' মাছটো গঠন কৰিব লাগিব। মাছটো বাধ্যতামূলক বস্তু। ইমান বেছি ভিৰ হৈছে বাৰু, ভিৰ কৰা হৈছে চাব পাৰে বিশ্বনাথ চাৰিআলি দৃশ্য আমবাৰী। এতিয়া আমি গৈ আছোঁ আমবাৰীত। চাব পাৰে পূৰা ভিৰ মানে পূৰা ভিৰ কি চাবি মানে ক'ব গ'লে খাতাৰনাক ভিৰ হৈছে। ত' চাব পৰা বিশ্বনাথ চাৰিআলি দৃশ্য। ত' হৈছে বিশ্বনাথ চাৰিআলি দৃশ্য চাই পূৰা ভিৰ হৈছে। ইমান যোৱা বছৰৰ নিচিনা ইয়াত ভিৰ হৈ আৰু ত' যোৱা বছৰৰ নিচিনা ভিৰ হোৱা নাই যিহেতু। ত' আপোনালোকৰ দৃশ্য আপোনালোক ঘৰত প্ৰস্তুত কৰিম। যিহেতু কোনে কোনে মাস্ক পৰিধান কৰিছে, কোনে কোনে কৰা নাই এইটো নিজৰ কথা, মই নাজানো আৰু। নিজৰ মই দৰ্শন কৰা নাই বাৰু, নিজৰ দৰ্শনটো কৰা নাই। ত' ইমান মানে কি আছিল যোৱা বছৰৰ নিচিনা ইমান ভিৰ হোৱা নাই। ত' চাব পৰা বিশ্বনাথ চাৰিআলিৰ দৃশ্য। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা।
চাব পাৰে আমবাৰী। চ' আমবাৰী আপোনালোক চাই আছে, আমবাৰী আপোনালোক চাই আছে আমবাৰী। যিহেতু যোৱা বছৰ ইয়াতকৈ বহুত ভিৰ হৈছিলে, যিহেতু ভিৰ হোৱা নাই। আকাশ তান্তি দাদা লগ পালোঁ। চ' আমাৰ টেকনিক কলেজৰ টিচাৰ হয় আৰু দাদা আছে আমাৰ লগত। চ' ভাল লাগিছে, যিহেতু যোৱা বছৰ ইয়াতকৈ ভাল হৈছিলে। ইয়াতকৈ ইমান আয়োজন অনুষ্ঠান কৰা নাই, যিহেতু নীতি নিয়ম মানিব লাগে, মাস্কটো পৰিধান কৰিব লাগে, মাস্কটো বান্ধি যাব লাগে বস্তু। চ' আপোনালোক চাই আছে বিশ্বনাথ চাৰিআলিৰ দৃশ্য। যিহেতু যোৱা বছৰ ইয়াতকৈ ভাল হৈছিলে, আমি আপোনালোক চাই আছে ইয়াত আপোনালোক যদি আহিছে বিশ্বনাথ চাৰিআলি শংক এইটো পূজা পূজা কলেজ পূজাৰ সামগ্ৰী ইয়াত পোৱা যায়। সামগ্ৰী ইয়াতে সৰু সৰু বস্তু, মহাদেৱৰ মূৰ্তি পূজা কৰিবৰ কাৰণে মহাদেৱৰ মূৰ্তি ইম্পৰ্টেণ্ট হয়। কলকাতাৰ পৰা আহিছে বোলে দাদা। চ' ব্যৱসায় বাণিজ্য কৰিবলৈ। চ' আপোনালোক চাই আছে, যিহেতু যোৱা বছৰ মেলা হোৱা নাছিলে, চ' এইটো বছৰ মেলা হৈছে, ইমান খাচ হোৱা নাই। যিহেতু যিহেতু পাৰ্মিশ্যন দিছে ইয়াত, চ' বিভিন্ন ধৰণৰ ফুচকা খাব পাৰে, চাব পাৰে। কলকাতাৰ পৰা আহিছে ফুচকা। চ' ছোৱালী মানুহৰ কাৰণে এইটো মেইন ইম্পৰ্টেণ্ট বস্তু চাব পাৰে। নতুন জামা নতুন শাড়ি ঘরে পুজো ভালোভাবে সবকিছুতে প্রেম জড়িয়ে আছে। পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদীয় খুশিতে মনে নাচে। এলো 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 মা দুর্গা, আরে এলো 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 মা দুর্গা। ভাল লাগিছে চাই, যিহেতু যোৱা বছৰ ইয়াতকৈ ভালকৈ যিহেতু এইটো বছৰ ভালকৈ হোৱা নাই। আমি গৈ আছোঁ আমবাৰী হৈ গ'ল। আপোনালোকে দৃশ্য চালে আজি পাৰ্ট 3টো অকণ ভাবিছিলোঁ আপোনালোকে এণ্টাৰটেইনমেণ্ট কৰিম বুলি। চ' চাওঁ কি হয় নাজানো আপোনালোকৰ কাৰণে। চ' ভিডিঅ'টো আপোনালোকৰ কাৰণে ইণ্টাৰেষ্টিং হ'ব বুলি আশা কৰিছোঁ। চ' আমি ফ্ৰেণ্ডকেইটা পালোঁ, বিশ্বজিত আমাৰ তোমাৰ নাম কি আছিলে ৰাজা কিষণ। ভাল লাগিলে লগ পাই লওঁ ফ্ৰেণ্ডকেইটাই। চ' লগৰকেইটাৰ লগত ফুৰোঁ এতিয়া কি হয়। চ' কিবা কিবি খাম, কি কৰিম চাওঁ। চ' এতিয়া আমি গৈ আছোঁ, এতিয়া আমি ক'ত যাম? এইপিনে আমাৰ শান্তিপুৰ পিনে যাম আৰু। চ' শান্তিপুৰৰ আপোনাৰ দৃশ্য চাব পাৰিব এইটো ভিডিঅ'ত। চ' ক'ত কি ডেক'ৰেশ্যন কৰা হৈছে, কি পেনেল বনোৱা হৈছে আপোনালোকে চব এইটো ভিডিঅ'ত চাব পাৰিব। চ' বিশ্বনাথ চাৰিআলি এভৰিথিং বস্তু এইটো চাব পাৰিব। এই ভিতৰত আপোনালোক আমবাৰী দৃশ্য চাব, দৃশ্যকেইটা প্ৰস্তুত কৰি আপোনালোকৰ আগত প্ৰস্তুত কৰি আছোঁ। চ' যিহেতু যোৱা বছৰ দুৰ্গা পূজা এনেকৈ ইমান ভাল হোৱা নাছিলে, মানে দুৰ্গা পূজা হোৱাই নাছিলে যোৱা বছৰ 2 বছৰ ধৰি। চ' এইটো বছৰত হৈছে, ইমানো ভালকৈ হোৱা নাই, যিহেতু সম্পূৰ্ণ দিয়া নাই। যিহেতু তোমাৰ 9টালৈকে দিছে। চ' 9টাৰ পৰা পিছত আৰু কাৰ্ফিউ লাগিব আৰু যিমান টাইম আছে ইমানেই কৰি লওঁ আৰু কি হয়। ত' যিমান টাইম হ'ব, যিমান দৃশ্য দেখাম আপোনালোকক প্ৰস্তুত কৰিম। ত' যিমান শান্তিপুৰ কালীবাৰী যিমান আছে ইয়াত মানে যেনেকৈ ডেক'ৰেশ্যন কৰিছে আৰু চব দেখাম আৰু। ত' ভাল লাগিছে আজি আমাৰ লগত পূজা মেম পালে। পূজা মেম ভাল লাগিছে লগ পাই পূজা মেমক। চ'
চ' আমাৰ কম্পিউটাৰ ক্লাছৰ মেম হয়, ভাল লাগিল লগ পাই। মেম আপোনাক পূজা শুভেচ্ছা থাকিলে, চ' ভাল লাগিলে। চ' চালোঁ ফ্ৰেণ্ডকেইটাক লগ পাই ভাল লাগিলে। চ' দুৰ্গা পূজা স্পেচিয়েল ধমাকা হ'ব নহয় যিহেতু, চ' ভাল লাগিছে আৰু লগ পাই। চাব পৰা আপোনালোক আমবাৰীৰ দৃশ্য আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ। যিহেতু যোৱা বছৰ ইয়াত খুব ভিৰ হৈছিলে, এইটো মানে এইটো বছৰ যিমান ইণ্টাৰেষ্টিং হোৱা নাই যিহেতু বিশ্বনাথ চাৰিআলি। ত' চাই আছোঁ আপোনালোক বিশ্বনাথ চাৰিআলিৰ দৃশ্য আমবাৰী। এতিয়া আমি গৈ আছোঁ তোমালোক কালিবাৰীত গৈ আছোঁ। এনেই ভিৰ হৈছে, এনেই মানে একো এনেই একো কামৰ নাই মানে মানুহ চাব আহিছে, মানুহ চাবলৈ। ছোৱালী কি চাবা কৈছোঁ নহয়, মানে ইণ্টাৰেষ্টিং বেলেগে মনটো বেলেগ লাগে বুজিছ। মানে ছোৱালী আৰু ছোৱালী আৰু মানে এই মাছটোহে অকণমান গেজেং কৰি আছে, চাব পৰা নাই যে এইটো কাৰণে। চ' ভাল লাগিছে লগ পাই ফ্ৰেণ্ডকেইটাক। হাৰিয়ালি আছে আপোনালোকে, ডিজাইনৰ কাপোৰ পিন্ধিছে, ভাল লাগিছে চাব পৰা দৃশ্য আপোনালোকৰ আগত প্ৰস্তুত কৰি আছে। এতিয়া আমি গৈ আছোঁ কালিবাৰী। এতিয়া আমি গৈ আছোঁ কালিবাৰী। ইণ্টাৰেষ্টিং হ'ব, ধুনীয়া হ'ব আৰু ফ্ৰেণ্ডকেইটা আহি আছে। কিবা খাব গৈ আছোঁ আমি, পোলাও মানে নাজানো, চাওমিন খাব গৈছোঁ এতিয়া। ফ্ৰেণ্ডকেইটা অফাৰ আছে চাগে, চ' চাওমিন একোৱে নাই আছে। ভেকচিনৰ মানে ভাইৰাছৰ চব অফ কৰি দিছে, খোৱা কৰি চিষ্টেমেই নাই। চ' এতিয়া আমি গৈ আছোঁ তোমাৰ শান্তিপুৰ আৰু চাব পাৰে বিশ্বনাথ চাৰিআলি কালিবাৰী ন। ত' চাব পাৰে ইমান ভিৰ। চ' আজিৰ ভিডিঅ'টো মই বেছি লং নকৰোঁ আৰু মানে তোমাৰ থাকিব আৰু 15 মিনিটৰ কাৰণে। চ' এতিয়া আমি গৈ আছোঁ শান্তিপুৰ চাব পাৰি। এইটো ৰাস্তাত ইমান বেছি ভিৰ নাই, গৈ আছোঁ আৰু মানে আৰু এটা মন্দিৰ চাব পৰা বনাইছে, মানে জগাত গালিত মানে পেনেল বনাইছে। চ' চাবলৈ ভাল লাগে, মেলা লাগিছে আৰু চাব পৰা শান্তিপুৰ। যিহেতু এইটো জেগাত ইমান ভিৰ হোৱা নাই, কেণ্ডেল লাইট ডিনাৰ চলি আছে আৰু ইয়াত চাব পৰা আপোনালোক মজা আৰু মানে বিন্দাছ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বহি বিন্দাছ গাপ্পা মাৰি আছে আৰু মানে সিহঁতৰে দিন আৰু আমাৰ কি আছে, আমাৰ কাম আমি কৰি আছোঁ আৰু। আৰু আমি এতিয়া গৈ আছোঁ আমাৰ বিশ্বনাথ চাৰিআলিৰ এটা ভাল এটা জেগা, যিহেতু এটা আমি জেগা চাই আহিলোঁ, ধৰ্মশালা, য'ত বহুত ভাল পেণ্ডেল বনোৱা হয়। তো এই বছৰ ক'ভিড প্ৰট'কলৰ নিৰ্দেশ অনুযায়ী মানে যিবিলাক আমাৰ চৰকাৰৰ নিয়মাৱলী যিবিলাক আছে সেইবিলাকক আমি চকুত ৰাখি যোনটো বনাইছে ভালেই বনাইছে। এতিয়া আমি যাওঁ কালিবাৰী যিহেতু বহুত ধুনীয়া এটা প্লেচ হয়, আমাৰ বিশ্বনাথ চাৰিআলিতে আছে, টাউনতো আছে, অলপ দূৰ। আমি গৈ আছোঁ, বলক আপোনাক দেখুৱাই আছোঁ কেনেধৰণৰ কালিবাৰী চাব। চাব পৰা কালিবাৰী। চ' আপোনাৰ আমি গৈ আছোঁ কালিবাৰী, এইটো কালিবাৰী হয়। যিহেতু যোৱা বছৰ ইয়াতকৈ 2018 ইয়াতকৈ ভাল মানে ডেকৰেট কৰা হৈছিলে, যিহেতু এইটো বছৰত ইমান ভাল হোৱা নাই। চ' আপোনালোক চাই আছে কালিবাৰীৰ দৃশ্য, চাব পাৰে কালিবাৰীৰ দৃশ্য।
আজি আমাৰ দুৰ্গা পূজা ফুৰিব আহিছোঁ নৱমীৰ দিনত আৰু নৱমীৰ দিনত চাইছোঁ আমাৰ বিশ্বনাথ চাৰিআলিখন মানে বহুতেই ভিৰ হৈ আছে বহুত মানুহ আহিছে ভাল লাগিছে মনটো এনেকুৱা 2 বছৰৰ পিছতে আমি এইটো দিন আজি পাইছোঁ গতিকে আমি অতি কোলা হৈ আমি আনন্দ লাভ কৰিছোঁ তো দাদাৰ বক্তব্যটো ভাল লাগিলে শুনি যে নহওক চ' 2 বছৰ ধৰি দুৰ্গা পূজা হোৱা নাছিলে যিহেতু চ' এইটো বছৰত আয়োজন কৰা হৈছে মানে ইমান কম সময়ত আয়োজন কৰা হৈছে মানে ইমান ভাল লগা নাই যিহেতু সম্পূৰ্ণ ভাল লগা নাই চ' ইমান মানে ভাল লাগিছে ক'ব গ'লে চ' যিহেতু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি মাস্ক পৰিধান কৰি চ' কৰা হৈছে আয়োজন যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে ইয়াত খেলনা ল'ব পাৰিব ইয়াত এভৰিথিং চব বস্তু পোৱা যায় খেলনাৰ যদি সৰু ল'ৰা ছোৱালী আছে যদি 7 বছৰ 5 বছৰ 20 বছৰ আছে নাজানো যিমান সৰু ল'ৰা ছোৱালী আছে ইয়াত খেলনা ল'ব পাৰিব এভৰিথিং বস্তু পোৱা যায় ইয়াত